হেল্ল' গাইজ গুড মৰ্ণিং আৰু ৰাতিপুৱা শুই উঠি একদম ওলাই আহিছোঁ নামঘৰলৈ কামলৈ বুলি লগৰজনে মই আৰু আপোনালোকে ভিডিঅ'টো আজি শেষলৈকে চাই থাকিব স্কিপ নকৰিব আৰু আজি ৰ'দৰ ফ'কাছটো চাওক না দেখিছেই চাগে ভিডিঅ'ত কেনেকুৱা একদম হালধীয়া হৈ ইমান কাৰাকে ৰ'দটো দিছে নহয় একদম ৰ'দৰ পৰা ওলাবই পৰা নাই মই ভাবিছোঁ ময়ে আগতে আহিলোঁ নেকি নামঘৰলৈ কিন্তু আহিলৈ দেখিলোঁ এইজন আকৌ পলা সি আকৌ ধুনীয়াকৈ নামঘৰত আগতীয়াকৈ কামত লাগি আছে আৰু ইফালে সকলোবোৰ লাগি আছে আৰু ময়ো আহিলোঁ আৰু অলপমান কাম কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আমাৰ কাম কৰি কৰি আধাখিনি হৈয়ে গৈছে আৰু বেছি নাই আৰু এইজন হ'ল আকৌ সুমন ই আকৌ ভিডিঅ'ৰ সন্মুখত ওলাবলৈ খুবেই লাজ কৰে আৰু এইফালে আছে কিশোৰ তিজক ৰিয়ন সকলোবোৰে কামত লাগি আছে আৰু ময়ো অলপমান ভিডিঅ' বনাই আছোঁ ময়ো লাগি আছোঁ বাৰু কামত চবেই পূৰা নামঘৰত কোৰ মাৰিছে আৰু ময়ো দেখিবলৈ একদম ৰ'বই নোৱাৰিলোঁ একদম দেচোন দে বোলো ময়ো অকণমান কোৰ মাৰি দিওঁ বুলি কৈ একদম ধুনীয়াকৈ একদম চোলা তোলা লগাই লাগি গ'লোঁ আৰু কামত বাৰু যি কি নহওক আমাৰ কামটো সোনকালে হ'ব লাগে আৰু এইফালে আমাৰ খিচিৰিটো আয়োজন হৈয়ে আছে ফাইনেলি আমাৰ কাম কৰিতো হৈয়ে গৈছে আৰু বেছি নাই আৰু এইফালে দেখিছে এয়া কি ধুনীয়াকৈ লেভেল আপ কৰি দিয়া হৈ গ'ল এই নামঘৰটো মাটিখিনি ধুনীয়াকৈ খান্দি আকৌ লেভেল আপ কৰি দিলোঁ আৰু আমাৰ এইফালে খিচিৰি যোগাৰ হৈ আছে এইটো ঠাণ্ডা বটলটো 2 লিটাৰ ঠাণ্ডা বটল এটা আনি দিছে আমাৰ ঠাণ্ডা বটলটো আনি দিছে এখেতে কিশোৰে ধন্যবাদ বহুত বহুত ধন্যবাদ থাকিলে কিশোৰলৈ আৰু এতিয়া সি অলপমান ধুমুচ মাৰি আছে আৰু এইফালে আমাৰ খিচিৰি আৰু এইফালে আমাৰ ৰঙালাও আলু আৰু এইফালে পিঁয়াজ সকলোবোৰ কাটি থোৱা আছে তিজক এইটো ৰিয়ন এইটো হৈ গ'ল প্ৰশান্ত চাই থাকক ভিডিঅ'টো শেষলৈকে ভাল পাব চাই ফাইনেলি আমাৰ কাম কৰি ক্লিয়াৰ হৈ গ'ল আৰু এইফালে ধুনীয়াকৈ খিচিৰি বনাই আছে আমাৰ কিশোৰে ই আকৌ ৰান্ধনি কৰাত খুবেই ভাল এইজন আকৌ আমাৰ প্ৰণৱ দা ভিডিঅ'টো ইমানখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব